হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? এয়া নয়নমণিক লগত লৈ আমি এটা ঠাইলৈ গৈ আছোঁ। এখন ঠাইলৈ মানে অৰুণাচল। তো আমি ধুনীয়া ধুনীয়া জেগা চাম, কিছুমান আপোনালোককো দেখুৱাম ঠাই। তো আমি বৰ্তমান তিনিচুকীয়াৰ পৰা অৰুণাচল গৈ আছোঁ। তো লগত ৰাস্তাত আৰু লগৰ আছে দুজনীমান, তেওঁলোকক লগত লৈ আমি গুচি যাম। তো এয়া আমি বাইপাছত পাই গ'লোহি। বাইপাছৰ ওপৰে আমি গৈ আছোঁ। কিছু সময় পাছত কাকপথাৰ পাম, লগৰকেইজনীও লগ পাম। তো চাই থাকিব কেনেকুৱা লাগে কি। চিপছ লৈ ল'লোঁ লগত, ইমান গৰম, বহুত গৰম পৰিছে বৰ্তমান। পানী চানী চিপছ লৈ লৈছোঁ। তাৰপিছত ৰাস্তাত হয়তো আজিকালি লকডাউনৰ টাইম ন, এয়া লগৰকেইজনীক ৰাস্তাত লগ পাই গ'লোঁ। তো কাকপথাৰৰ পৰা এতিয়া আমি অৰুণাচল সোমাই গ'লোঁ। তাৰপিছতে যোৱাকালি অহা আছিলোঁ, আমি আজি নতুনকৈ আৰম্ভ কৰিছোঁ। তেওঁলোকৰ লগত গাড়ীখনো বদলি কৰিলোঁ। মানে ফোন কৰিলে গাড়ীখন হয়তো লাগে বুলি ক'লে, বেলেগ এখন লৈ এতিয়া আমি কৰি আছোঁ। বৌলৈ ফুৰি থাকোঁ। আমি আজি ক'ত পালোঁ? গল্ডেন পগৰা আহি আছোঁ। আৰু অৰুণাচলত আছে বৰ্তমান এইটো মন্দিৰ। সেই জুবিনে যে দিন জ্বলে ৰাতি জ্বলে সেই গানটো শ্বুটিং কৰিছিলে, য'ত যোনটো গান সেইটো গান য'ত বনাইছিলে, তাত আমি বৰ্তমান আহি আছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো হয়তো ইয়াত ন' মাস্ক ন' এণ্ট্ৰি লিখা আছে। তো মাস্ক লগাব লাগিব, মাস্ক কম্পালচৰি। মাস্ক লগাইছোঁ, আমি গৈছোঁ সোমাই। ব'লক আমি আগবাঢ়ি যাওঁ। তো ফাইনেলি আমি সোমাই আহিলোঁ ভিতৰত। আগত গৈ আছে আমাৰ ৰেখা, উপাসনা, নয়নমণি, বীণা দেৱী। তো আগত দেখিছে নহয়, সেইটোৱে মন্দিৰ। তো এইফালে এটা ধুনীয়া সেউজীয়া, দুয়ো চাইডে সেউজীয়া ঘাঁহনি, লগত ঠাণ্ডা ঠাণ্ডা বতাহ হাৱা মাৰি আছে ইয়াত। ইফালে এখন পাহাৰ নিচিনা এইটো জেগাত আছে, ইফালে নদী আছে। যদি দেখাব পাৰোঁ দেখুৱাম আপোনালোকক, চাই থাকিব। তো চাই লওক এবাৰ পৰিৱেশটো। সেইটো মন্দিৰ মানে এইটো এটা বুদ্ধ মন্দিৰ হয়, অৰুণাচলৰ টেঙাপানীত অৱস্থিত। ইয়াত বহুত মানুহ আহে চাবলৈ। তো আপোনালোকক দেখাই আছোঁ, ব'লক। আমি চাব গৈ আছোঁ, সেইটো আপোনালোকক দেখাব বিচাৰিম। চবকে চাব, চাই কেনে লাগিলে জনাব। হয়তো আমাৰ বহুত মানুহে আহিছে ইয়াত, এয়া ফটো মৰাত ব্যস্ত। কেনে অনুভৱ? বহুত ভাল লাগিছে ইয়াত আহি, নতুন এটা অনুভৱ আহি কেনে। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে, ভাল লাগিছে। এবাৰ চাই লওক চাৰিওফালে এয়া মন্দিৰটো। বহুত ৰ'দ দি আছে, বহুত গৰম পৰি আছে। তথাপিতো দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। চাই লওক চাৰিওফালে এটা ধুনীয়া পৰিৱেশ। এয়া ফুল, গোলাপ ফুল, ইমান ধুনীয়া এটা চাওক। এইফালে ইটো চাইডে এটা ধুনীয়া নদী আছে, হয়তো যাব নোৱাৰিম চাগে। এতিয়া এই পৰাই চাই লওক। ভিতৰলৈ সোমাই গৈছোঁ। এতিয়া জোতাযোৰ খুলি ল'ব লাগিব। ইয়াত জোতাটো ন' এণ্ট্ৰি। এইটো প্লিজ পুট অফ ইয়ৰ শ্বুজ। গতিকে জোতাযোৰ খুলিবই লাগিব। জোতাযোৰ খোলক। লাইক দিছ। এইয়া দিছ ফৰ গল্ডেন পাগোৰা। এইয়া চাওক কিমান ধুনীয়া চাৰিওফালে। চালে চাই থাকিব মন যায় সঁচাকৈ। আপোনালোকে আহিব, চাবহি কেতিয়াবা এইটো মন্দিৰ। সেই জুবিনে যে গানটো বনাইছিলে, আমাৰ মিছন চাইনাৰ এটা ধুনীয়া গান, দিন জ্বলে। এইফালে আছে আমাৰ ভগৱান বুদ্ধদেৱ, সেৱা এটা কৰি লৈছোঁ। তাৰপিছত এইফালে চাওক। তো ভালকৈ দেখাব পৰা নাই, বেয়া নাপাব। এটা ড্ৰোন অনা হ'লে ভালকৈ দেখাব পাৰিলোঁ হ'লে। তো ইয়াকে দেখালোঁ আপোনালোকক। যদি ভাল লাগিছে ভিডিঅ'টো, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই, টাটা, চি ইউ।